গুড ইভিনিং গেংটক। এতিয়া আমি গেংটকৰ MG মাৰ্কৰ ৰাস্তাত আছোঁ। MG মাৰ্কত কি আছে আমি চাব আহিছোঁ আৰু MG মাৰ্কখন আজি এক্সপ্ল'ৰ কৰিম, হয়নে নহয় ভাস্কৰ? ইয়াতে আহিছোঁ, বিশেষকৈ কাপোৰ কানিৰ বজাৰ বহুত আছে, লগতে ইয়াত কি বেছি আছে ইয়াত আৰু ম'মৰ কাৰণে স্পেচিয়েল, ম'মৰ কাৰণে ভাল, এইকাৰণে ইয়াত ম'ম' ট্ৰাই কৰিম। আমাৰ পাৰ্টি এটাকে গৈ আছে ওপৰলৈকে, চাই থাকিব। ব্যস্ত চহৰ এখন, এখন ব্যস্ত চহৰ বুলি ক'ব পাৰিব নৰ্থ ইষ্টৰ ন। আৰু হিলি টাউন হিচাপে বহুত এখন ফেমাছ ছিকিমৰ এখন চহৰ হয়। ইয়াতে বহুত টুৰিষ্ট আহে। টুৰিষ্টবিলাকে বিভিন্ন ধৰণৰ কাপোৰ আজি জেকেট এখন চালোঁ, জেকেটখনো বহুত সস্তা। য'ত নেকি আমাৰ গুৱাহাটীখন যদি ৰিজাই চোৱা হয় তেতিয়া গুৱাহাটীতকৈ কমে পোৱা যাব। মই দিনত ভবাই নাছিলোঁ ৰাতি যে ইমান ভাল লাগিব বুলি, কিন্তু ৰাতি বেছিকৈ ভাল লাগে। বিশেষকৈ টুৰিষ্ট প্লেচবিলাকে দিনত ইমান ভাল নালাগে, ৰাতি আহিলেহে গম পোৱা যায় যে ৰাতি কিমান কিবাকৈ হয়, দেখিবলৈ ভাল হয়। বিভিন্ন ধৰণৰ ইয়াতে বজাৰ আছে, একদম ধুনীয়া জেগা আৰু ন। আমাৰ পাৰ্টিৰ পৰা ওপৰলৈকে যাম এতিয়া। MG মাৰ্ক এইখনৰ পৰা MG মাৰ্ক ষ্টাৰ্ট হয়, তথাপিও লাগে গৈ এইখনে হ'ল মেইন MG মাৰ্ক। কি ধুনীয়া জেগা ন। MG মাৰ্কৰ ষ্ট্ৰীট পূৰা বিজি এৰিয়া। ইয়াতে বিভিন্ন ধৰণৰ ল'ৰা ছোৱালী, বিশেষকৈ টুৰিষ্টবিলাকে ইয়াতে বহে। ইয়াতে বহা জেগা ধুনীয়াকৈ আছে, ইয়াতে ছিটিং এৰিয়া আছে একদম। এবাৰ ভিউটো চাওক, MG মাৰ্কৰ ভিউ ইমান ধুনীয়া এটা ভিউ, ৰাতি বহুত ভাল লাগে। MG মাৰ্কৰ এইটোৱে খাছ জেগা, য'ত নেকি ষ্ট্ৰীটত বহি পিনি ধুনীয়া মানে যিবিলাক কথা পাতিব পাৰে, মানে যদি লভ ষ্টৰিত যিয়ে হওক লাগে, নিজৰ কিবা প্ৰেয়সীৰ লগত কথা পাতিব পাৰে। আৰু ধুনীয়া জেগা, ইয়াতে বিজি ষ্ট্ৰীট ফুড, কোনেও কাকো নাচায়। লগতে ইয়াত আজি বতৰটো এনেকুৱা নহয়, ইমান ভাল নহয়। যদি বতৰটো যদি বেছি ঠাণ্ডা হয় নহয়, তেতিয়াহ'লে ইয়াতে বৰফ পৰি থাকে পূৰা। আপোনালোকে দেখিব, ইউটিউবত চালে দেখিব, ইয়াতে বৰফৰ কিবা বৰষুণ পৰি থাকে, বৰফ পৰি থাকে, ভাল লাগে। কিন্তু আজি ইমানটো এইটো MG মাৰ্কত ইমানটো বৰফ পৰা নাই, ইমানো ঠাণ্ডা নহয় মানে। কম কি নৰ্থ ইষ্টত যে এনেকুৱা এখন চহৰ আছে, এইটো সঁচাকৈ যদি গম নাপালো হয়, যদি আমি নাচালো হয়, আজি আহি কিনে আমাৰ এইটো অভিজ্ঞতা, বিৰাট অভিজ্ঞতা। মানে ইউৰোপীয়ান এখন চহৰ যেন লাগিছে। এই গোটেই চিষ্টেম পুৰা ইউৰোপৰ ষ্ট্ৰীট যেন লাগিছে নে? একদম ইউৰোপীয়ান ষ্ট্ৰীট। ইয়াত বিশ্বৰ বিভিন্ন জেগাৰ মানুহে আহে, বিশ্বৰ বিভিন্ন জেগাৰ মানুহে আহি পিনি ইয়াতে ফটো উঠে আৰু ইয়াতে ষ্ট্ৰীট ফুড টেষ্ট ট্ৰাই কৰে। লগতে যিমান চাওক, একদম বিভিন্ন ধৰণৰ ল'ৰা ছোৱালী আহে ইয়ালৈকে। ইমানেই ষ্ট্ৰীট বিজি এৰিয়া যে ভাল লাগে, কিবা এটা ভাল লাগে ইয়াতে। একদম ইউৰোপীয়ান কাউণ্ট্ৰিৰ নিচিনা, মানে ইউৰোপত যিবিলাক ষ্ট্ৰীটবিলাক দেখে নহয়, তেনেকুৱা লাগে। ইয়াতে অকল আমাৰ ইণ্ডিয়ানে বুলি নহয়, বাহিৰৰো প্ৰায় মানুহে ট্ৰেভেল ইয়াতে কৰে, ভাল লাগে। MG মাৰ্কৰ বহুত বিজি ষ্ট্ৰীট হয়, ইয়াতে বহুত টুৰিষ্টে আহি পিনি বহুত বিশেষকৈ ফটো ইয়াতে উঠে বিশেষকৈ। আৰু লগতে ভাল প্লেচ হয়। যদি ঠাণ্ডা মানে বেছি ঠাণ্ডা পৰিলেহেঁতেন নহয়, ইয়াতে বৰফ পৰি এইকেইটাতে বৰফত খেলিব পৰা যায়। ইয়াতে বৰষুণ পৰে, কিন্তু আজি ইমান ঠাণ্ডা নাই ইয়াতে MG ষ্ট্ৰীটত। ইয়াতে কিমানমান পৰিছে, 10 নে কিমানমান এটাই পৰিছে, বেছি ইমানো কিবাকৈ পৰা নাই, বেছি ঠাণ্ডা পৰা নাই, এইটো কাৰণে ভাল হৈছে।
মানে আমাৰ কাৰণে বেয়া হৈছে আমি কাৰণ ইয়াৰ যিটো MG মাৰ্গ বুলি ক'লে যিটো আমি ইমেজ এটা থৈ দিওঁ ইয়াতে বৰফ পৰে বৰফবিলাক পৰি ইয়াতে খেলিব পাৰে বা এনেকুৱা ষ্ট্ৰীট গোটেইবিলাক এই ষ্ট্ৰীটৰ যিমান আছে এইবিলাকত বহিব পাৰে বুলি আমি ভাবিছিলোঁ কিন্তু এইমতে আমি সময়ত গৈ নাপালোঁ ইয়াতে প্ৰায় যিবিলাক মানুহ বহি আছে চব বাহিৰৰ আছে কাপোল জবা ধৰিয়ে হওক বা যিবিলাক ল'ৰা ছোৱালী যিবিলাক টুৰিষ্টেই হওক লাগে চব বাহিৰৰ আছে চাওঁ ইয়াতে কিমান এক্সপ্ল'ৰ কৰিব পাৰোঁ এখন মানে বিশাল এখন চহৰ হয় এইটো হিলছৰ এখন চহৰ হয় গোটেই ইয়াতে বহি চব ফটো তুলি আছে ভাল এনেকুৱা এখন থাকিলে মানে বিশেষকৈ ভাল আৰু MG মাৰ্গখন ইমান চাফা যে ইয়াত মানে একো বস্তুৱে পেলাব নোৱাৰি ইমানেই এখন ব্যস্ত চহৰ বহুত চাফা মানে ক্লিন এইটো আছে মহাত্মা গান্ধী ষ্টেচু ইয়াতে ছিকিমৰ ধুনীয়া ধুনীয়া ছোৱালী চব ইয়াত চাগে মানে কোনো গাড়ীয়ে এলাও নাই চাগে ছিকিমৰ গেংটক হ'ল নৰ্থ ইষ্টৰ এখন পাহাৰীয়া চহৰ হয় ইয়াতে বিশেষকৈ টুৰিষ্ট এট্ৰেক্টিভ প্লেচ হয় ইয়াতে যদি 2 to 5 ডিগ্ৰী যদি চেলচিয়াছত থাকে তেতিয়াহ'লে ইয়াতে বৰষুণ পৰা দেখিলেহেঁতেন কিন্তু ইয়াতে আমি এতিয়া চালোঁ ইয়াতে 15 চেলচিয়াছত আছে এতিয়া বৰফ নপৰি ইয়াতে কিন্তু ঠাণ্ডাটো অলপ ফিল হৈছে তথাপিও ঠাণ্ডা মানে যিমান ঠাণ্ডা হ'ব লাগে ইমান ঠাণ্ডা হোৱা নাই যিহেতু মই য'ত থাকোঁ তাতে ইমান 12ত নামে কিন্তু ইয়াতে 15ত আছে ক'বলৈ গ'লে ইয়াত ইমানটো ঠাণ্ডাটো পৰা নাই কিন্তু আমি মিছ কৰিলোঁ বৰফটো ছিকিমখনৰ হিষ্ট্ৰীনো কি ক'ম ছিকিমখনত বিশেষকৈ যেতিয়া ইয়াত টিবেটৰ এটা পাৰ্ট আছিলে তেতিয়া মানে টিবেটৰ পাৰ্ট হৈ থাকোঁতে মানে ইংৰাজসকলে ইয়াৰ পৰা ট্ৰেড কৰিছিলে মানে বাণিজ্য কৰিছিলে তাৰপিছত ইণ্ডিয়াৰ লগত কিবা হৈছিলে ইণ্ডিয়াৰ লগত এনেক্স হৈছিলে 1975ত আৰু তাৰপিছত বহুত হিষ্ট্ৰী আছে তথাপিও লাগে ইমান হিষ্ট্ৰী বহলাই নকওঁ কিন্তু ছিকিমখন এখন মানে টুৰিষ্ট এট্ৰেক্টিভ প্লেচ হয় ইমান বহুত ভাল লাগে ছিকিমখনত বিশেষকৈ বুদ্ধিষ্ট আৰু নেপালী তেনেকৈ নেপালীবিলাক বিশেষকৈ ইয়াত থকা হয় আৰু ইয়াতে বুদ্ধিষ্ট লেপচা লেংগুৱেজ উইথ নেপালী ইংলিছ হিন্দী এই 4টা ভাষা ইয়াত চলে বহুত এখন ধুনীয়া এখন চহৰ ইয়াতে পুৰা ৱাকিং কৰি থাকিব পৰা যায় সৰু কেনেকুৱা লাগিছে আহি বঢ়িয়া লাগিছে ন এনে ইয়াত কি ট্ৰাই কৰিবা চব কৰিব পাৰিবি আচ্ছা ক'লো বঢ়িয়া লাগিছে ন এনে MG মাৰ্গখন ঘূৰি কি ফিল হৈছে এনে বাহিৰা ফিলটো আহিছে আৰু পুৰা ইউৰোপৰ নিচিনা লাগিছে ন বঢ়িয়া লাগিছে ন হিৰক মজা লাগিছে ভাস্কৰ নৰ্থ ইষ্টৰ একদম বেষ্ট প্লেচ বুলি ক'ব পাৰিব ন এইখন চহৰখনক পাৰি এইখন ন নেচাৰেল বস্তুটো আমি কালি চাম চহৰখনক ক'ব পাৰি ইয়াতে কি ট্ৰাই কৰিবা বিশেষকৈ ইয়াতে আমি ম'ম' ট্ৰাই কৰিম ন আমাৰ ডিনাৰত আমাৰ হয়তো থাকিব গাহৰি নাইবা বাফলো মিট থাকিবই ন কিবা এটা থাকিবই এইটো কাৰণে এতিয়া আমি ইয়াতে বহি নাথাকি
এক্সপ্ল'ৰ কৰিব যাওঁ ক'ত ম'ম' ক'ত আছে ক'ত কি নাই আমি ইয়াতে ডিনাৰ যিহেতু ইয়াতে বিচাৰি খাব লাগিব এইখনত নাচি থাকিলে নহ'ব MG মাৰ্গৰ ফেমাছ মহাত্মা গান্ধীৰ ষ্টেচু ইয়াতে আছে জাতি পিতা মহাত্মা গান্ধীৰ ষ্টেচু চবে ফটো উঠি আছে ভাল লাগিছে আৰু ইয়াৰ পিছপিনে আছে আৰু এখন ইয়াতে তাছা ডেলেকৰ এটা কষ্টিউম পিন্ধোৱা আছে ইয়াতে কোনটো ইয়াৰে ছিকিমৰ হ'ব চাগে ইয়াতে চবে ফটো তুলি আছে ভাল লাগিছে ইয়াতে উঠাব লাগিব এইটো I love Gangtok দূৰৰ পৰা লৈ আহিব আজকে ছুটির বাজার আছে আসেন বাজার বন্ধ যেতে দেবে না 0 পয়েন্টে যেতে দেবে না সামগুলেকে যেতে দেবে না সামগুলেকে বেশি টাকা বলছো এখন বিজি ৰুট হয় এইখনত চাওক যিমানে গাড়ী জাম হ'লেও কেতিয়াও সিটোৱে সিটো হৰণ মাৰি নাথাকে সিটো হাক বাৰিলেহে যায় বিশেষকৈ সৰু ৰাস্তা হয় পাহাৰীয়া ৰাস্তা এইবিলাকত হৰণ মাৰি নাথাকে চব এখন কি আনিলিও খানা বেয়াই নহয় মিলকতকৈ খাব লাগে এনেকৈ ফটো উঠলি নহয় আমাৰ মানে ভোকত মৰিব লাগিব তই কি কৰা কৰ ব'ল যাওঁ তলত যাওঁ বে মানে ম'মৰ দোকানটো এনেকৈ নাপায় Ayo, tak sigurd. যদি নোলাই ভিডিঅ' বিজি এৰিয়া ইয়াতে এতিয়া আমি ম'ম' ষ্টল বিচাৰি গৈ আছোঁ আৰু আমাৰ ভাস্কৰো বিশেষকৈ ভোক লাগিছে বহুতকৈ আহি থাকক আজি ইয়াৰ গেংটকৰ ম'ম' ট্ৰাই কৰিম ম'ম' ইয়াতে কেনেকুৱা পায় কি হয় আমি বহু ৰখাৰ পিছত ম'ম' আহি গ'ল ফাইনেলি ইয়াত ভাস্কৰ পালি নাই হিৰক টেষ্ট কৰচোন কেনেকুৱা লাগিছে গেংটকৰ ম'ম' ফিডবেক কি দিবি কিন্তু অলপ বেছি দিছে অঁ নাই বেছি কিন্তু চুপটো ইমানো ভাল লগা নাই যিমান খাইছোঁ ম'ম'টো খোৱা নাই ম'ম'টো খাই চালেহে গম পাম
ইয়াতো লগাওঁ হিৰক আৰু এই জ্বলাটো লগা ঠিকে আছে ন আৰু এইটো চয়া চচটো লগা অলপ বিৰিয়ানী বেকিং কৰি হ'ব এইটো খাই লওঁ খাবাকে ৰাতি খাবাকে খাম দে আহি কিনে আহিবি আৰু ই নাই না আহিব নাম আহি আপুনি খোৱা গাড়ী মেনু আছে মেনু অৰ্ডাৰ দিলে হ'ল বে ঠিকে আছে ন ভালে আছে ম'ম'টো ভাল আছে ন কিন্তু চুপটো অলপ বেয়া চুপটো জাষ্ট গৰম কৰি দিছে নেকি চুপটো গৰম হৈ তোমাৰ আকৌ ম'ম' খাই কেনেকুৱা লাগিল মজা মজা পাৰফেক্ট পাৰফেক্ট লাগিল ন এইখনতে আছে এইখন আছে এইবিলাক আছে ছিকিমত আমি ম'ম' ট্ৰাই কৰিলোঁ ইয়াৰ পিছত ট্ৰাই কৰিম আৰু কি ফুচকা ইয়াত আকৌ ছিকিমৰ ফুচকা খাম ইয়াতে এই বাহিৰতে আছে ৰাতিৰ ছিকিম হয় আমি চবে ভাগ ভাগ হ'লোঁ চবে নিজৰ নিজৰ হোটেললৈ গ'ল মানে নিজৰ নিজৰ মানে আগা পিছা কৰি গ'লগৈ মই অকলে আছোঁ ইয়াতে ৰাস্তাত মই অকলে খোজকাঢ়ি গৈ আছোঁ ছিকিমখনত ম'ম' খালোঁ ম'ম'খন খুবেই ভাল লাগিল আৰু এতিয়া ভাত পেকিং কৰিছোঁ যিহেতু আমাৰ নিজৰ তাতে হোটেলত ল'লে মানে অলপ বেছি কষ্টলি পৰিব সেইটো কাৰণে ফাষ্টফুডত লৈছোঁ আজিলৈকে ইমানেই যিমান আপোনালোকক দেখুৱাব পাৰিলোঁ মই ইমান হয়তো চাগে দেখুৱাব পৰা নহ'ল তথাপিও আৰু দেখুৱাই গৈ থাকিম আপোনালোকে ভিডিঅ'কেইটা চাই থাকিব